জিন্দাবাদ নহয়, হাজাৰ হাজাৰ ৰাইজৰ মুখত হেপী বাৰ্থডে ধ্বনি। মুখ্যমন্ত্ৰীৰ জন্মদিনক লৈ ৰাইজৰ মাজত উৎসাহ উদ্দীপনা। থোপাই থোপাই ফুল, খনে খনে গামোচা মুখ্যমন্ত্ৰীলৈ। ৰাজ্যৰ চৌদিশে ব্যাপক আয়োজন মুখ্যমন্ত্ৰীৰ জন্মদিনৰ। জন্মদিনৰ দিনাই কেইবাটাও কাৰ্যসূচী অসম চৰকাৰৰ। মুখ্যমন্ত্ৰীলৈ শ্ৰদ্ধা জনাই EM অৰূপ কুমাৰ দেৰ মহৎ প্ৰচেষ্টা। জন্মদিন উপলক্ষে ৰক্তদানৰ দৰে মহান কাৰ্যসূচী আয়োজন। ৫৬ বছৰীয়া হ'ল অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। GMCৰ মেয়ৰ মৃগেন শৰণীয়াই ইতিমধ্যে মুখ্যমন্ত্ৰীৰ জন্মদিন ৩দিনীয়া কাৰ্যসূচীৰে কৰাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীৰ জন্মদিনটোত সমগ্ৰ ৰাজ্যজুৰি ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা। নিশা ১২ বজাৰ আগেয়ে মুখ্যমন্ত্ৰীৰ চৰকাৰী আৱাসত শুভাকাংক্ষীৰ লানি নিচিগা ভিৰ। এয়া মুখ্যমন্ত্ৰীৰ চৰকাৰী আৱাসত ৰাইজৰ বাবে বিশেষ ব্যৱস্থা। গুণমুগ্ধই ভিৰ কৰিছে আৱাসটোত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত কি কি কাম সম্পন্ন হৈছে তাৰো আভাস দিয়াৰ চেষ্টা কৰিছে ৰাইজক। থোপাই থোপাই ফুল গুজি দিছে মুখ্যমন্ত্ৰীৰ হাতত, জনাইছে শুভেচ্ছা। যিমানেই ৰাজনৈতিক নহওক কিয়, প্ৰতিগৰাকী ৰাজনৈতিক ব্যক্তিয়ে ৰাইজৰ নিৰ্ভেজাল মৰমলৈ হেঁপাহেৰে ৰৈ থাকে। সেই জন্মদিনটোত মুখ্যমন্ত্ৰীয়ে পোৱা এনে মৰমত অভিভূত হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ আদৰ্শৰে অনুপ্ৰাণিত বহুজনে নিজাববীয়াকৈ বিভিন্ন ঠাইত সামাজিক কাৰ্যসূচীও ৰূপায়ণ কৰিছে। এয়া কোকৰাঝাৰৰ দৃশ্য। কোকৰাঝাৰৰ ফকীৰগ্ৰামত মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে বৃহৎ ৰক্তদান শিবিৰৰ আয়োজন। BTRৰ হাজাৰ হাজাৰ যুৱক ওলাই আহিছে ৰক্তদান কৰিবলৈ। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি শ্ৰদ্ধা জনাই EM অৰূপ দেৰ উদ্যোগত এই মহৎ প্ৰচেষ্টা। ফকীৰাগ্ৰামৰ পুৰণি বজাৰৰ ফিল্ডত ৰাইজৰ সহায় হোৱাকৈ হাজাৰ হাজাৰ যুৱক যুৱতীৰ ৰক্তদান কাৰ্যসূচী। গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী আদিৰ পৰা স্বাস্থ্য বিভাগৰ ৰক্ত সংৰক্ষণ বাহনত সংগ্ৰহ কৰা হৈছে তেজ। কাৰ্যসূচীটোৰ ফলত বহু সাধাৰণ অসমৰ ভিন্ন ঠাইৰ ৰাইজ উপকৃত হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীৰ জন্মদিনত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এই বিশেষ দিনটোতেই প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ হাস্পতালৰ বহিঃবিভাগ উদ্বোধন কৰিলে হিমন্ত বিশ্ব শৰ্মাই। হাস্পতালখনত ইয়াৰ দ্বাৰা 4টা বিভাগৰ সেৱা উপলব্ধ হ'ব অনাগত দিনত। ১ কোটি লোকক কেঞ্চাৰৰ চিনাক্তকৰণ, আগতীয়া ব্যৱস্থাপনাৰ সুবিধাৰ বাবে মুখ্যমন্ত্ৰীয়ে লৈছে প্ৰশংসনীয় পদক্ষেপ। ইয়াৰ পাছতে জাগিৰোডৰ ছেমিকণ্ডাক্টৰৰ লজিষ্টিক পাৰ্কৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰে মুখ্যমন্ত্ৰীৰ উপস্থিতিত। আনহাতে একেটা দিনতে নগাঁৱৰ জাজিভকত গাঁৱত এখন দলঙো উদ্বোধন কৰে ৰাইজৰ বাবে। মুখ্যমন্ত্ৰীয়ে হৰিজন কলনীৰ শিশুসকলৰ সৈতে মত বিনিময় কৰিলে শংকৰদেৱ কলাক্ষেত্ৰত। হিমন্ত বিশ্ব শৰ্মাই জন্মদিন হলেও গতানুগতিক জীৱনৰ দৰে ৰাজ্যৰ উন্নয়নৰ হকে কাম কৰি যাব বুলি মন্তব্য প্ৰদান কৰে। জন আহে আৰু জন্মদিনৰ শুভেচ্ছা জনায়। আজিও শুভাকাংক্ষীসকল আহিছিলে, জন্মদিনৰ শুভেচ্ছা জনাইছে। সকলোকে মই মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। সদায় দৰে এইবাৰো ৰাজ্যৰ যিমান শুভকামনা, সেই শুভকামনাই সাহস দিয়ে, শক্তি দিয়ে কাম কৰি যোৱাৰ বাবে। মই আশা কৰোঁ অসমৰ ৰাইজৰ যাতে শুভকামনাই এনেকৈ সদায় মই লাভ কৰি থাকিব পাৰোঁ। মোৰ তেনেকুৱা কাৰ্যসূচী নাই। কালি ৰাতিপুৱা আমি প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ OPD সেৱা আৰম্ভ কৰিম। নগাঁৱৰ জাজি ভকত গাঁৱৰ দলংখনৰ আমাৰ শুভ উদ্বোধন হ'ব। কালিৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদন আৰম্ভ হ'ব। গুৱাহাটীৰ হৰিজন কলনীৰ শিশুসকলক শংকৰদেৱ কলাক্ষেত্ৰতো লগ পাম। এনেকৈ গতানুগতিক সদায় প্ৰতিদিনেই মোৰ 6টা 7টা কাৰ্যসূচী থাকে। কালিও থাকিব। জন্মদিন বুলি বিশেষ একো নাই। সদায় যেনেকৈ গুৱাহাটীত থাকিলে কাৰ্যসূচী হয় তেনেকেই হ'ব।
सर आज आपका बर्थडे है, क्या बताना चाहेंगे सर? कुछ भी बताना नहीं है, सब लोग आए थे शुभकामना देने के लिए, शुभकामना ले लिया, आपका भी शुभकामना ले लिया। আজি যথেষ্ট সংখ্যক অনুৰাগীৰ ভিৰ সদায় প্ৰত্যেক বছৰে আহে ইমানখিনি, বিশেষকৈ যিখিনি মানুহে মোৰ লগত বহুত দিনৰ পৰা জড়িত হৈ আছে তেওঁলোক আহে, ধন্যবাদ জনাই। তাৰ উপৰিও নতুন প্ৰজন্মৰ বহু প্ৰতিনিধি আমি আজি দেখিছোঁ। চাওক, সাধাৰণতে কি হয়, যিবিলাক মানুহৰ লগত ৰাজনীতি আৰম্ভ কৰিছিলোঁ তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকো ডাঙৰ হ'ল, গতিকে বয়সৰ লগে লগে বেলেগ এটা প্ৰজন্মও আহে, গতিকে তেনেকৈ চলি থাকে আৰু। ঠিক আছে, থেংক ইউ। নিজৰ জন্মদিনটো যদিও বিশেষ, তাতোতকৈ ৰাজ্যৰ উন্নয়নৰ কথাবোৰ যে হিমন্ত বিশ্ব শৰ্মাৰ বাবে গুৰুত্বপূৰ্ণ সেয়াই প্ৰতিফলিত হৈছে তেওঁৰ ভাষ্যত। আমি MMD ফ'কাছৰ ফালৰ পৰাও পলমকৈ হ'লেও জনাইছোঁ হিয়াভৰা শুভেচ্ছা। MMD ফ'কাছ আপডেট, গুৱাহাটী। প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয়, সদায় অসমীয়াৰ স্বাৰ্থত। MMD ফ'কাছ অপ্ৰতিৰোধ।